हाई फ्रेंड्स की खबर आपनालोकर मोरतो तो भाले बर्तमान और बहुत दिनर मूरत आपनालोकले भिडिओ एटा दिम बुली भाबिछु बहुत दिन दिया नासिलु মই आपनालोके गम पाइছে मोर जदि भिडिओ जदि जी सकले चाइ थाके मोर माजते चकुर प्रब्लेम होइसिले সেই কাৰণে नेपालলৈ গৈছিলো नेपाলত গৈ পেলাই ট্ৰিটমেন্ট কৰি পেলাই বৰ্তমান এতিয়া আছোহি কাম বন কৰি পেলাই এতিয়া বৰ্তমান ঠিকে সব ঠিকে আছে আৰু বহুত দিন দিয়া নাছিলো বাবে মনো গৈ আছিল ভিডিও দিবলৈ আৰু সেই কাৰণে আজি ভাবিলে আপোনালোকৰ মাজলৈ এটা ভিডিও দিও বহুত দিন দিয়া নাই যেহেতু আৰু মাজে মাজে দি থাকিম ভিডিও আজিৰ পৰা আৰু বহুত দিন দিয়া নাছিলো সেই কাৰণে মনটো ইমান ভাল লাগি থকা নাছিল ভিডিও বনাবলৈ আৰু সেই কাৰণে আজি আপোনালোকৰ নতুন এটা ভিডিও দিবলৈ ওলাইছো হেতু ভিডিও মানে কি দিন ভাবি আছিলো মই বৰ্তমান তাৰপিছত ভাবি থাকোতে পটককে মনত পৰিলে মোক বহুতে খুদি আছিল आजिकाली स्कूलत प्राय दरकार होइसे ब्लाड ग्रुपिंग केनेके करे बा ब्लाड ग्रुपिंग की হয় बहुते नाजाने माने और बहुत संख्यके जाने माने जी सकले এই বিষয়টোৰ লগত জড়িত মেডিকেল লাইনৰ লগত জড়িত আৰু মেডিকেল লাইনৰ লগত জড়িত নোহোৱা মানুহ বহুতখিনিয়ে জানে ব্লাড গ্ৰুপিং কেনে কি হয় বা ए पॉजिटिव बी पॉजिटिव ए बी पॉजिटिव ओ पॉजिटिव সেইখিনি জানে ए बी ए निगेटिव बी निगेटिव ए बी निगेटिव ओ निगेटिव সেইবোৰ জানে বহুতে কিন্তু কেনেকে কৰে আজিলৈকে জনা নাছিলে কিন্তু আজি মই আপোনালোকক ফুলমূলকে এনে শিকাই দিম বুলি ভাবিছো কেনেকেনো ব্লাড গ্ৰুপিং কৰে তেতিয়া হলে বলক ভিডিওটো স্টাৰ্ট কৰোঁ ব্লাড গ্ৰুপিং কৰিবৰ বাবে এনেকুৱা ৰিএজেন্টৰ দৰকাৰ হয় ইয়াত তিনটা বটল থাকে ए बी और डी तीनटा बटल থাকে এটু ৰিএজেন্টৰ দৰকাৰ আৰু ব্লাড গ্ৰুপিং টো কৰিবলৈ আপোনাৰ গ্লাস স্লাইডত ফাৰ্স্ট টাইম কৰি লব আৰু যদি নিগেটিভ ব্লাড আহে বা কিবা কনফিউজ থাকে তেতিয়া হলে টিউব মেথডতো কৰিব পাৰে আপোনালোকে আৰু আজি মই দেখুৱাম গ্লাস স্লাইডত কেনেকৈ ব্লাড গ্ৰুপিং কৰা হয় তেতিয়া হলে পলক চাই থাকক ভিডিওটো এতিয়া আমাক ফাৰ্স্টতে লাগিব স্লাইড দুখন লাগিব এই দুখন স্লাইড লৈ ললো আৰু স্লাইড দুখন ভালদৰে ড্ৰাই হোৱা হ'ব লাগিব আৰু সাফা হ'ব লাগিব সাফা স্লাইড তেতিয়াহে ব্লাড গ্ৰুপিংটো ভালদৰে কৰিব পাৰিব নহবা তাত যদি পানী থাকে বা কিবা স্প্লিট থাকে তেতিয়াহলে আপোনালোকৰ ৰিপৰ্টটো গণ্ডগোল হ'ব সেইকাৰণে সাফা স্লাইড দুখন ললো আৰু সাফা স্লাইড দুখন লোৱাৰ পিছত আপোনাৰ ব্লাড স্যাম্পল এটা মই আগতে লৈ থোৱা আছিল এটো ব্লাড স্যাম্পল চাই লওক ইডিটিএ ভাইলত লোৱা হয় আৰু ইডিটিএ ভাইল পাই কৰা হয় ব্লাড গ্ৰুপিংটো আৰু এতিয়া মই স্লাইড কিখনত আপুনি নাম লিখি ল'ব লাগিব ফাৰ্ষ্টতে আপোনাৰ ইয়াত এ লিখিব লাগিব তাৰপিছত বি তাৰপিছত 3 নম্বৰখন এখনৰ আৰএস ফেক্টৰটো কি হয় এটো মানে এন্টি ডি টু দিব লাগিব ইয়াত এতিয়া আমি ইয়াত তিনটা বটল পাই ব্লাড গ্ৰুপিংৰ ৰিএজেন্টত আপোনালোকক দেখাই আছো ৰহক তিনটা বটল পাই এটা এটো এন্টি এ এন্টি বি আৰু এন্টি ডি এন্টি এ টো ব্লু কালাৰৰ হয় এন্টি এ টো আৰু এন্টি বি টো ইয়েলো কালাৰৰ হয় আৰু এন্টি ডি টো পানীৰ নিচিনা পুৰা সাফা হয় আৰু এতিয়া আপোনালোকক দেখাই আছো কেনেকৈ কৰে এতিয়া ফাৰ্স্ট টাইম মই পিপেট লৈ ললো পিপেটত এতিয়া মই 20 দিব পাৰে আপোনালোকে 10 দিব পাৰে আপোনালোকৰ হিচাপে ফাৰ্স্ট টাইম ব্লাডটো পুৰা মিক্স কৰি ল'ব মিক্স কৰি লৈ পেলাই লৈ ললো তাৰপিছত ইয়াত এড্ৰপ দিলো প্লাস সাইডত এড্ৰপ দিলো তাৰপিছত ডি টু এড্ৰপ দিলো ডি গ্লাছখনত দি পেলাই এটো এতিয়া বন্ধ কৰি থৈ দিম এতিয়া ইয়াত এ টুত এন্টি এ দিলো বি টুত এন্টি বি দিম চাই থাকিব দেই ভালদৰে চাই থাকিব আৰু এন্টি ডি টুত এন্টি ডি দিম এটো আৰএস ফেক্টৰটো পজিটিভ নিগেটিভ টু যত ওলাই হেতুত এটুত ওলাব তাৰপিছত আমি মিক্স কৰিম ভালদৰে মিক্স কৰিম
তাৰপিছত এইটো মিক্স কৰিলোঁ তাৰপিছত এতিয়া বিটো মিক্স কৰিম বহুত হুলস্থুল বুজিছে নে গাড়ী গুড়া ইমান গৈ আছে নহয় একদম পুৰা হুলস্থুল হৈ আছে জানা এতিয়া আমি লাহে লাহে লৈ পেলাই লাহে লাহে ঘূৰাব লাগিব দেখিছেনে ফাটি গৈছে তেনেকৈ এইটো লৈ পেলাই ঘূৰাব লাগিব এতিয়া এই পেচেণ্টজনৰ আপোনালোকে গ্ৰুপটো ক'ব পাৰিবনে কি গ্ৰুপ যিসকলে জানেতো ক'ব পাৰিব আৰু যিসকলে ধৰি লওক চাই আছে মোৰ ভিডিঅ'টো নাজানে তেওঁলোকে কৈছোঁ ক'ব পাৰিবনে এইটো বি গ্ৰুপ হয় কিহৰ কাৰণে বি গ্ৰুপ মই কৈ দিলোঁ যেতিয়া এণ্টি বিটো দি দিলোঁ তাত চাওক পূৰা ফাটি গৈছে দৈ নিচিনাকৈ এইটো চাওক এণ্টি বিটো পূৰা ফাটি গৈছে আৰু এণ্টি এটো ফটা নাই দেখিছেনে এণ্টি এটো ফটা নাই সেইকাৰণে যিটোৱে ফাটে সেইটোৱে গ্ৰুপ হয় এইটো বি গ্ৰুপ আৰু এইটো এণ্টি ডিটো ফাটি গৈছে এইটো যদি নাফাটিলে হয় এ নিচিনা যদি হৈ থাকিলেহেঁতেন তেতিয়াহ'লে নিগেটিভ গ্ৰুপ হ'লহেঁতেন বি নিগেটিভ হ'লহেঁতেন আৰু এতিয়া যিহেতু ফাটি গৈছে এইটো বি পজিটিভ হৈছে সেইকাৰণে আৰু সেইখিনি কথা মনত ৰাখিব আৰু গ্ৰুপিংটো সবতকৈ সহজ হয় কিন্তু গ্ৰুপিংটো সবতকৈ টান হয় আৰু যদি এইটো ফাটিলেহেঁতেন এতিয়াই এ পজিটিভ হ'লহেঁতেন বা দুইটাই যদি ফাটিলেহেঁতেন তেতিয়াহ'লে এ বি পজিটিভ হ'লহেঁতেন সেই তেনেকুৱা চাৰ্ট এখনত দেখাই আছোঁ আপোনালোকে চাৰ্টখন চাই ল'ব ৰখক মই দেখাই আছোঁ এই চাৰ্টখন আপোনালোকলৈ বুলি বনাইছিলোঁ আৰু এতিয়া আপোনালোকক ভালদৰে বুজাই দি আছোঁ ৰখক চাই লওক চাৰ্টখন এতিয়া আমি ৰিয়েজেণ্টকেইটা উলিয়াই লওঁ তেতিয়া ভালদৰে বুজিব এইটো এ এইটো বি এইটো ডি এতিয়া এত আমি এইটো দিলোঁ কাৰণে ফাটি গ'ল তাৰপিছত এইফালে ডিটো ফাটিছে বিটো ফটা নাই কিন্তু সেইকাৰণে এ পজিটিভ তাৰপিছত এটো নাই ফটা বিটো ফাটিছে আৰু ডিটো ফাটিছে সেইকাৰণে বি পজিটিভ ইয়াত আকৌ দুইটাই ফটা নাই কাৰণে সেইটো অ' পজিটিভ দুটাই ফটা নাই কিন্তু ডিটো ফাটি গৈছে সেইকাৰণে অ' পজিটিভ এ বি তিনিওটাই ফাটিছে চাওক সেইকাৰণে এ বি পজিটিভ চাওক তিনিওটাই ফাটিছে কাৰণে পজিটিভ আৰু এইফালে আহি গ'ল নিগেটিভ ব্লাডটো কেনেকৈ কৰে এটো ফাটিছে বিটো নাই ফটা কিন্তু ডিটো নাই ফটা ডিটো যোনখিনি নাফাটে সেইখিনি নিগেটিভ হৈ যায় এ নিগেটিভ বি নিগেটিভ অ' নিগেটিভ এ বি নিগেটিভ এইখিনি একেই কিন্তু এইটো যোনটো নাফাটে সেইটো নিগেটিভ ব্লাড হৈ যায় আৰু যিখিনি ফাটে সেইটো পজিটিভ হৈ যায় এতিয়া আপোনালোকে ধৰিব পাৰিছে গোটেই ভিডিঅ'টো আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব হা বাই